ডাঙৰ আমাৰ চাৰক চাই মানে পুৰা পানীৰ উতনি হাই দে হাই তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ ফাইনেলি আজি আহিছিলোঁ এটা ডেঞ্জাৰ জেগাত মানে কি হ'ল ঘটনাটো ভাবিছিলোঁ ভিডিঅ' নবনাম কিন্তু বনাবলগীয়া হৈ গ'ল পাহাৰৰ ভিতৰলৈ যাম মানে এতিয়া তো আমি প্ৰায় 6-7 কিলোমিটাৰমান আঁতৰৰ পৰা চাইকেল চলাইছোঁ আৰু প্ৰায় 1 কিলোমিটাৰমান চাইকেলখন ঠেলি আনিবলগীয়া হৈ গ'ল মানে কেছটো কি হ'ল আহি থাকোঁতে চাইকেলখনৰ গিয়াৰিংটো ভাঙি গ'ল তো এতিয়া উপায় নাই পাহাৰৰ এৰিয়াত মানে এতিয়া যাব লাগিব ন তো চাইকেলখিনি ইয়াতে থৈ দিলোঁ চিনাকি মানুহৰ ঘৰত তো এতিয়া বলক গাইজ লগৰকেইটা আহি আছে তো গাইজ সকলোৱে কেৱল মানে ভাগৰ এইডাল গৰমত মানে কি কৰিছে চাওক গাইজ পিঠিত ইমান ডাঙৰ এটা বেগ লৈ চবে বেগ লৈ আৰু কি ক'ম আৰু গাইজ এনেকুৱা এটা ভাল পৰিৱেশৰ মাজত অহা মজাই বেলেগ आ चुके हैं पूरे पहाड़ के अंदर गाइस अभी मैं फिलहाल हिंदी में बात कर रहा हूँ क्योंकि ये मतलब क्या ही बोलूँ यार गाइस क्या सीन है गाइस आप लोग मैं बैक कैमरा करके दिखाता हूँ गाइस क्या मतलब एक ऐसा ब्रिज जो कि पहाड़ के अंदर है किसी को नहीं मालूम गाइस देख लो ये ब्रिज गाइस मतलब ये ब्रिज बहुत साल पुराने की ब्रिज है जो कि माँ कसम गाइस क्या ही बोलूँ यार गाइस पूरी तरीके से खराब हो चुका है ये ब्रिज गाइस ये मतलब पूरी तरीके से पहाड़ के अंदर है गाइस तो चलो गाइस आगे चलते हैं पहाड़ के अंदर चले মানে এনেকৈ পাহাৰে মাজে মাজে গৈ যিমান পাৰোঁ ভিতৰলৈ আজি সোমাই যাম বুলি ভাবিছোঁ প্ৰায় আমি মানে 40 মিনিটমান আহিলোঁ আৰু যাম আৰু 1 ঘণ্টা 1.5 ঘণ্টামান ভিতৰলৈ সোমাই মানে কিমান দূৰ আৰু ক'ত পামগৈ আৰু এই নদীখন মানে কোনটো পৰিস্থিতিত আহি আছে তাক মানে লক্ষ্য কৰি আমি গৈ আছোঁ ভিতৰলৈ তো বলক গাইজ লগৰ কেইজন অলপ বহি লৈছে আৰু পিছত অকণমান ফটোশ্বুট হৈ আছে তো আগত দুজনমান পালেগৈ মানে तो बोलो गाइस इतना लगों के जन लगते लाहे लाहे हाई धेमाली कोई गोई ठाकुर बोलो गाइस हम चले कहीं दूर पहाड़ों में ओ ना 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 पहाड़ माने इमान भीतर तो घर মানে কি কম গাইজ ইমান ভিতৰতো ইমান ডাঙৰ ঘৰ বনাই ৰাখিছে মানে ইয়াৰ বসবাস কৰা মানুহবিলাকে তো ইয়াতে মানে অকল আমি নৰখোঁ ইমানতে আৰু ভিতৰলৈ সোমাই যাম এনেকৈ আপোনালোকে যদি ছাপোৰ্ট কৰে মানে গাইজ কি ক'ম আৰু পাগলা হৈ যাম মানে পাগলা তো বলক গাইজ আৰু ভিতৰত ভাল জেগা দেখাবলৈ গৈ আছোঁ এনেকৈ মানে শিলগুটিৰ ওপৰে গৈ আছোঁ আৰু দুটামানটো আমাৰ জুবুলা হৈ গ'ল পূৰা পানীত হৈ পৰি হিলৰ যি পিছৰ ওলাই চাওক গাইজ তো বলক গাইজ মানে কেমেৰা অন নকৰিছিলোঁ আৰু আহি থাকোঁতে পৰি গ'লোঁ মানে একদম পূৰা বেয়াকৈ ভৰিতে দুখ পাইছোঁ গাইজ ইয়াতে চাওক গাইজ মানে কি ক'ম আৰু ফুলি গ'ল পূৰা ফুলা পৰি গ'ল আৰু গাইজ হ'লেও মানে বহুত দিনৰ মূৰত এনেকৈ ৰাইডত আহিছোঁ ন তো যিমান যি হ'লেও মানে লেঙেৰাই হ'লেও যাম মানে ভিতৰত মানে এইটো এটা ৰাইড নহয় এইটো এটা মানে সপোন আছিলে এনেকৈ যে পাহাৰ মানে নদী কিনাৰে গৈ এনেকৈ গছে তোলে মানে সোমাই অকণ ভাল এটা পৰিৱেশৰ মাজত যোৱা এটা ঠাণ্ডা পৰিৱেশৰ মাজত যোৱা তো তাকে মানে কৰিবলৈ গৈ আছোঁ বলক গাইজ আগলৈকে যাওঁ মানে পূৰা দুখ পাই গ'লোঁ বলক গাইজ পাহাৰৰ মাজত আমি এতিয়া আছোঁ গাইজ চাওক পানীৰ সোঁত চাওক আৰু ৱাটাৰফল পাবলৈ আমি বেছি দূৰ নাই গাইজ চাওক গাইজ মানে কি ক'ম আৰু গাইজ এনেকুৱা এটা পৰিৱেশৰ মাজত আমি এতিয়া আহিছোঁ আৰু আজি খুবেই ভাল লাগিছে গাইজ আপোনালোকৰ কাৰণে মানে ইমান এটা কষ্ট কৰি আহিছোঁ গাইজ লাইকটোতো কৰিব লাগে মানে ছাবস্ক্ৰাইব কৰক নকৰক মতলব নাই লাইকটো কৰক মানে ছাপোৰ্ট কৰক ছাবস্ক্ৰাইবটো পাৰিলে পাছত কৰি দিব গাইজ চাওক গাইজ মানে পূৰা ৱাটাৰফলতকৈ কম নহয় মানে এটা ইয়াৰ পৰা আৰু আগত যাম নেযাম আমি ডিচাইড কৰা বহুত টান আছে কাৰণ আমাৰ লগৰ কেইজনমান মানে হিলত খুৰা খাই ভৰি হাতবিলাক অকণমান বিষাইছে বোলে আৰু মোৰো গাইজ চাওক গাইজ ইয়াতে বিষাইছে এণ্ড গাইজ বলক গাইজ চাই লওঁ অলপ কি হয় আগত অ' ভাই ফাইনেলি আমি ৱাটাৰফল পাই গ'লোঁ গাইজ
মা কসম গাইছ মানে আমি ইয়াৰ পৰা ঘূৰি যাম বুলি ভাবিছিলোঁ কিন্তু অলপ মানে চাউণ্ডটো অহাৰ কাৰণে আহি গ'লোঁ গাইছ অ' গাইছ কি মা কসম কি কম গাইছ এই বল 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 গাইছ ৰক্ষা নাই বে মাদাৰ কেলা কি কৰিম আৰু ৰে বল বল ঐ গাইছ এই বল দৌৰ 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 বেগ চেক থৈ ল বেগ চেক থৈ ল যাম মাৰি দিম কেলে চিন্তা কৰ বেগ চেক থৈ ল বল এই গাইছ মা কসম গাইছ এই বল 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 না বল খাম নাই কোনো যাব কাৰণে বল আরে মরি মরি জানা ভাই কেলা এই এই মুখ উঠা এই মুখ উঠা এই বিকি বান্ধি মাৰ ফালে এই বিকি মাৰ বাচুন এই মুখ উঠা মা কসম গাইছ ওয়াটার বলটো দেখিলো দেই হ'ব এখন এই মজা যা যা ঐ জাকৈ যা ধৰি জাকৈ যা ও গাইছ মা কসম পাগল হৈ যাম দে ও গাইছ এই হ'ব এই তহঁতৰ ফিল্ডটো কেনেকুৱা কয় নকয় নকয় মোবাইলত লাগিব মানে তহঁতে নাহো বুলি কৈছিলি কেলে আহিলি ক এই কেলে আহিলি ক কসম গাইছ মানে পাহাৰৰ মাজত এনেকুৱা এটা বঢ়িয়া ৱাটাৰ বল কি কম গাইছ ঐ কেনেকুৱা লাগিছে আজি ৱাটাৰ বলটো দেখি কেনেকুৱা লাগিছে ভাল লাগিছে মানে লাইফৰ এনজয় হয় না এনেকুৱা মানে নদীৰ দিকে গাইছ কি কৰি আছে জাঙি আমি গা ধুব ওলাই গ'ল সি মানে নাহো বুলি কৈছিলে দে গাইছ অ' গাইছ মানে পাগল মানে আজি আছে দাদা ভাই পাগল হৈ যাওঁ আজি মানে গাইছ লাইফত প্ৰথমবাৰ মানে ইমান এটা বঢ়িয়া ৱাটাৰ বল পালোঁ গাইছ সিহঁতে মানে কি কৈছিলে গাইছ আৰু আকৌ নেযাওঁ মানে নোৱাৰোঁ বুলি তই মানে মই আৰু আমি দুজন মানে আহি গ'লোঁ দেখি পালোঁ গাইছ ৱাটাৰ বল আৰু সিহঁতৰ ৰক্ষা নাই মানে আহিবলৈ বলক গাইছ ৱাটাৰ বলৰ মজা ল'বলৈ যাওঁ গাইছ মানে পাই দিলি ৱাটাৰ বলত আহি পালোঁ গাইছ সম্পূৰ্ণ আছিলে মানে এনেকুৱা এটা ৱাটাৰ পুলত আহা আৰু গাইছ মই ভবাই নাছিলোঁ মানে গাইছ এনেকুৱা এটা ৱাটাৰ পুল পাম মানে এইটো চখ হৈ গ'লো মানে মইতো গাইছ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা চাই আছে মানে প্ৰথমত আপোনালোকক কৈছিলোঁ নেকি যে মই এটা ৱাটাৰ পুল দেখামগৈ বুলি গাইছ সপোনটো মানে আজি পূৰণ হ'ল আৰু গাইছ ৱাটাৰ পুলটো আপোনালোকে চাওক গাইছ মোৰ মাত ফাটি গৈছে গাইছ অ' গাইছ মানে কি ক'ম আৰু ইমান এটা ডাঙৰ আমাৰ ছাৰক চা গাইছ মানে পুৰা পানী উতলি ঐ হাই দিলে হাই অ' ভাই মাক কসম আমাৰ এইটো সাঁতুৰিব নিজানে বোলে ই আনি আছে তাক চাওক গাইছ ৱাও क्या सीन है वाटर बल तो एकेबारे ऊपर तो वाटर बल तो जाओ गाइस एटो और वाटर बल तो किनारते মই আছো এতিয়া আমাৰ লাঠু আছে পিছপানে চাও গাইস ভাইটো মানে গাইস ইয়াৰ ওপৰত আৰু ডাঙৰ ডাঙৰ वाटर बल আছে বলে কিন্তু যাবলৈ বহুত টান এয়া চাও গাইস মোৰ ওপৰত কিমান ডাঙৰ ডাঙৰ হিল আৰু এই
বিলৰ ভাগতে মই বহি আছোঁ গাইজ আমি মানে ভবাই নাছিলোঁ গাইজ এনেকুৱা এটা ৱাটাৰফল আমাৰ ওচৰতে আছে বুলি তো গাইজ কি হ'ব মানে কি নহ'ব একো নাই ঘৰত গালি খাম নে খাম একো চিন্তা নাই আমাৰ সপোন আছিলে এটা তাকে পূৰণ কৰিলোঁ আৰু এনেকৈ আমি মানে ৰাইডত মানে ৰাইড নহয় এইটো এটা আমাৰ চখ আছিলে মানে এনেকৈ খোজকাঢ়ি আহি অৱশেষত আমি নদী মানে একদম শেষ ভাগত এটা পাই গ'লোঁ ৱাটাৰফল তো গাইজ আপোনালোকে আহক বহুত সোনকালে ইয়াত ৱাটাৰফলটো মানে আৰু ভাল হৈ যাব বুলি মই আশা কৰিলোঁ তো গাইজ আপোনালোকে আহিব এনেকুৱা এটা মজা ল'বলৈ মোৰ মানে মাত ফাটি গৈছে গাইজ তথাপিতো ক'বলৈ এয়া নাই সপোন আছিলে সপোনটো আজি দি থ'ল মানে কি হ'ব নহ'ব গাইজ ঘৰত গালি খাম নাখাম একো মতলব নাই মোৰ চাইকেল বেয়া হৈ গ'ল তথাপিতো আহিছোঁ গাইজ তো লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ ব'লক গাইজ আৰু অকণমান চেষ্টা কৰোঁ ওপৰলৈ যাবলৈ কৰিছোঁ গাইজ মই মানে ভবাই নাছিলোঁ যে এনেকুৱা এটা পৰিৱেশৰ মাজত আমি আহি পাম বুলি নদীৰ কিনাৰে কিনাৰে আহিছিলোঁ কিন্তু মই ভবা নাছিলোঁ যে এনেকুৱা এটা ডাঙৰ ৱাটাৰফল পাই যাম বুলি গাইজ আপোনালোকক মই কৈছিলোঁ নেকি যে প্ৰথমতে ৱাটাৰফল দেখাবলৈ গৈ আছোঁ বুলি কোৱা নাই ন গাইজ মই নদী দিগি আহি থাকোঁতে মানে দেখা পালোঁ আমি গোটেইবিলাকে প্ৰায় 1.5 ঘণ্টামান আমি খোজকাঢ়ি আহিছোঁ আৰু আহি মানে এইটো পৰিৱেশৰ মাজত পাইছোঁ গাইজ ফাৰ্ষ্ট পিনে চাওক গাইজ নদীৰ সোঁত কেনেকুৱা আৰু গাইজ ৱাটাৰফলটো এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ ব'লক গাইজ অৰিজিনেল যোনটো ৱাটাৰফল মানে এইটোৱে হৈছে ৱাটাৰফল এই দোকান নহয় কিন্তু গাইজ এই তলত আছে আৰু মই এতিয়া গৈ আছোঁ তললৈ ঐ ভালকৈ ভালকৈ ঐ ভালকৈ এই মোবাইলটোৱে আকৌ ভাই গাইজ 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 গৈ আছোঁ আপোনালোকক অৰিজিনেল জলপ্ৰপাতটো দেখাবলৈ গাইজ আমাৰ বিকি নামিলক ৰ'ব গাইজ ভালদৰে দেখাম মানে আপোনালোকক এনেকুৱা এটা সময় আৰু কেতিয়াও নাহে গাইজ গাইজ মানে কি ক'ম আৰু সপোনবোৰ কেতিয়াও দিঠক হৈ গ'ল মানে গমেই নাপালোঁ ভাই গাইজ মানে এনেকুৱা এটা জলপ্ৰপাত আগতে দেখা নাই মানে সপোনবোৰ আজি দিঠক হ'ল গাইজ আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা ইমান ডাঙৰ এটা জলপ্ৰপাত আমি দেখিম গাইজ চাওক মানে পানীবিলাক চাপে ধোৱাৰ নিচিনা হৈ গ'ল ভাই কিহে কম গাইজ 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 এইকেইটা চাওক লগৰকেইটা আমাৰ মটো সপোন আছিলে এনেকৈ মানে পাহাৰৰ মানে মাজে মাজে নদী দি আহি এনেকুৱা এটা জলপ্ৰপাত দেখাৰ সপোনটো আজি পূৰণ হ'ল গাইজ আপোনালোকৰ কাৰণে আপোনালোকে মোক ইমান ছাপোৰ্ট কৰিছে মানে কি ক'ম গাইজ বহুত সোনকালে গাইজ মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আৰু যিদিনাখন হ'ব গাইজ সেইদিনাখন এইটো নিচিনাকৈ ভিডিঅ' আৰু এটা ডেঞ্জাৰ ভিডিঅ' বনাম গাইজ ভিডিঅ'টো চাবলৈ গাইজ লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু মানে গাইজ নবনাওঁ বেছি দীঘলীয়া ভিডিঅ' নবনাওঁ কাৰণ বহুতৰ আমনি লাগে বেছি দীঘলীয়া ভিডিঅ' চালে আৰু এই ৱাটাৰফলটো কাষৰতে ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ এণ্ড গাইজ কান্দেলৰ কাৰণে এখন ফটো শেষবাৰৰ কাৰণে লৈ লওঁ নেকি গাইজ তো গাইজ সকলোৱে যাতে ভিডিঅ'টো চাই ভাল পাইছে তো তাৰ কাৰণে আগলৈকে এনেকুৱা ভিডিঅ' বনাই যাবলৈ ছাপোৰ্ট কৰিব সাহস দিব আৰু মনোৰঞ্জন পাব গাইজ